সুপ্ৰভাত সকলোলৈকে কি খবৰ আপোনালোকৰ মোৰ ভালেই চলি আছে আৰু এটা সপোন লৈ এটা সৰু এটা বিজনেছ আৰম্ভ কৰিবলৈ গৈ আছোঁ অহা কাইলে দেখা পাইছে এখন ফুড ষ্টল যেটো মই বিশ্বনাথ চাৰিআলিতে আৰম্ভ কৰিবলৈ গৈ আছোঁ কাইলে ওপেনিং আছে ইয়াৰে তো সকলো মোৰ শুভাকাংক্ষীক মোৰ এই ফুড ষ্টলখনলৈ অনুৰোধ জনাইছোঁ আৰু সকলো আহিব মোক অকণ আশীৰ্বাদ দিব সাপোৰ্ট কৰিব যে মই আগবাঢ়ি যাব পাৰোঁ যিদৰে আপোনালোকে জেবি ৰাধা ভাণ্ডাৰক ইমানখিনি আশীৰ্বাদ মৰম দি আহিছে তেনেকৈ এই ফুড ষ্টলখনতো যাতে আপোনালোকে মৰম দিয়ে আশীৰ্বাদ কৰে সকলোৱে তাৰে কামনা কৰিছোঁ সৰু বাৰু বিজনেছটো কিন্তু মানে কি হয় মোৰ কাৰণে স্পেচিয়েল যিহেতু মই ভাবি আছিলোঁ যে নিজৰ কিবা এটা কৰোঁ কিমান জব কৰিম আৰু মানে তো ভাবি আছিলোঁ যে নিজে কিবা এটা কৰোঁ মানে নিজৰ বলত তো সেইটো কাৰণে কষ্ট হ'ব সবতে কষ্ট আছে কিন্তু এইটো কষ্ট মানে মই কৰিবলৈও ৰাজি যিহেতু মোৰ স্যাটিসফ্যাকশন আছে মই কৰি ভাল পাওঁ তো সেইকাৰণে কৰিবলৈ ওলাইছোঁ তো এটা বিশেষ অনুৰোধ আপোনালোক আহিব মোক আশীৰ্বাদ কৰিব আৰু সাপোৰ্ট কৰিব অহা কাইলে অৰ্থাৎ 6 এপ্ৰিল তাৰিখে মই বিশ্বনাথ চাৰিআলি বিজি ৰোড যেটো বিশ্বনাথ ঘাটলৈ অহা ৰোডটো হাটখোলাত তো হাটখোলাৰ আপোনাৰ শুশ্ৰূষা ক্লিনিকখনৰ অপজিটতেই মোৰ এই ফুড ষ্টলখন লগোৱা হ'ব তো সকলো ইভিনিং আহিব যোনসকল মানে বিশ্বনাথ চাৰিআলিৰে তো তেওঁ সকলো আহিব আৰু যোনে মোক ভাল পায় মোৰ শুভাকাংক্ষী জোৰ পাই হওক যেনেকৈ হয় সকলো এদিন দেখা দিলে মই নিশ্চয় বহুত ভাল পাম আৰু সকলো আহিব থেংক ইউ